Hello friends, welcome back to another vlog. জেগাটো দেখি চাগে যোৰহাটৰ মানুহে গম পাইছে ক'ত আহিছোঁ। এইটো সুকাফা ক্ষেত্ৰ। এইটো পৰিৱেশটো বলক এতিয়া ভালকৈ দেখুৱাই দিওঁ গোটেই পৰিৱেশটো কেনেকুৱা আৰু ইয়াত ভিতৰত কি কি আছে, মিউজিয়ামত কি কি আছে। মিউজিয়ামত বাৰু কেমেৰাটো অন কৰিব নিদিয়ে, সেইটো কাৰণে বাহিৰৰ পৰাই কৈ দিম। বলক এতিয়া হাঁহিছে লগৰকেইটাই। আমি এতিয়া সোমাই আহিলোঁ সুকাফা সমন্বয় ক্ষেত্ৰলৈ আৰু এণ্ট্ৰি ফিজ হৈছে পাৰ পাৰ্চন 20 টকাকৈ। আৰু আমি যিহেতু 6টা ল'ৰা আহিছোঁ, সেই 6টা ল'ৰাৰ আমি 120 ফিজ দিলোঁ এণ্ট্ৰি ফিজ। সুকাফা সমন্বয় ক্ষেত্ৰত আমি সোমায়েই সন্মুখত দেখিবলৈ পাওঁ আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা প্ৰতিমূৰ্তি। আৰু ইয়াৰ ছাইডতে আছে এটা পুখুৰী য'ত ব'টিং কৰিব পাৰে। ব'টিং 4জনৰ কাৰণে 100 টকা আৰু 4জন হ'লেহে এখন ব'ট দিয়ে। আৰু চুকাফাৰ স্মৃতিসৌধৰ সন্মুখতে আছে 2টা পুখুৰী য'ত ফাউণ্টেইন আছে। এতিয়া যাওঁ সেই মিউজিয়ামলৈ, তাৰ কাৰণে এণ্ট্ৰি টিকেট যোনটো আমি গেটত কৰিছিলোঁ সেইটোৱে হয়। আৰু ইয়াত ওপৰত যাবলৈ জোতা খুলি যাব লাগে। বলক কেতিয়া মিউজিয়াম যাওঁ, তাততো ভিডিঅ' বনাব নোৱাৰি তথাপিতো বলকচোন, এনেও বাৰু ইনফৰ্মেশ্যনটো মই দিমেই। আৰু আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চালে গম পাব যে ইয়াতে ফাউণ্টেইন আছিলে আৰু সেইকেইটা ৰাতি অন কৰে লাইটিংটো দি পেলাই। মানে দিনত ইমান লাইটিং ধৰিব নোৱাৰি ন, সেইটো কাৰণে দিনত অন নকৰে। তাৰপিছতে এইটো হ'ল সংগ্ৰহালয়, ইয়াত এতিয়া আমি যাব লৈছোঁ আৰু টিকেটটোতো সেই আগৰ তাত কৰাটোৱে হৈ যাব। এতিয়া বলক গৈ আহোঁ। তাৰপিছতে এতিয়া আমি ইয়াৰ পৰা আহিলোঁ মিউজিয়ামটোৰ পৰা। মিউজিয়ামটোত তেওঁলোকে ভালদৰে সংৰক্ষণ কৰি থৈছে সেই সময়ৰ সাজপাৰ, অলংকাৰ, অস্ত্ৰ শস্ত্ৰকে ধৰি বহুতো বস্তু আৰু বিভিন্ন ট্ৰাইবৰ প্ৰতিমূৰ্তি তেওঁলোকে নিৰ্মাণ কৰি তাতে নামসহ সজাই থৈছে। তাৰে ভিতৰৰ কিছুমান ট্ৰাইব হ'ল আহোম, মিচিং, তিৱা, খাচী, খামতি ইত্যাদি। আৰু ইয়াতে কেইবাবিধো সেই সময়ৰ বৰটোপ, টোপ এনেকৈ সংৰক্ষণ কৰি থৈছে। আৰু তাতে বিভিন্ন জাতি জনগোষ্ঠী তেনেকৈ প্ৰতিমূৰ্তি সাজি থৈছে, ষ্টেচু তাতে এনেকৈ বনাই থৈ দিছে বেৰিয়াৰ লগাই। আৰু তাতে তিৱা, কছাৰী, সেই তেনেকৈ আহোম সকলোৰে তেনেকৈ তাতে ভিতৰতে আছে। আৰু ইয়াত আচলতে বুজাবলৈ অকণমান বেয়া, কিন্তু ইয়ালৈ আহিলে নিজে হেৰিটো পাব, গম পাব। আৰু কেইদিনমান পিছত আহক, কাৰণ ইয়াত কনষ্ট্ৰাকশ্যন চলি আছে। মোৰ অলৰেডি আগতে এটা ভিডিঅ' আপলোড হৈ আছে, কিন্তু এতিয়া আকৌ এটা বনাই দিওঁ। ইটো মানে ৰাতি বনাইছিলোঁ যে ভাল নহ'লে ভিডিঅ'টো কোৱালিটিটো, আৰু এতিয়া অকণমান ভাল কৰিছোঁ কোৱালিটি, সেইটো কাৰণে আকৌ এবাৰ বনাইছোঁ। আৰু ইয়াতে সৰু ল'ৰা ছোৱালীৰ কাৰণে পাৰ্ক আছে। আমাৰ ইয়াৰ সৰু ল'ৰা ছোৱালীকেইটাই খেলি আছে। ব'ল, ৰ'দো দিছে নহয় বহুত। তাৰপিছতে আৰু মিউজিয়ামটোত কইন থাকে সৰু সৰু। কোনটোত ব'ল। আৰু কইনখিনি যদি আপোনালোকৰ ঘৰতো তেনেকুৱা ওচৰত বা তেনেকুৱা কইন আছে, ওলা ড্ৰপ নকৰোঁ আৰু যদি আপোনালোকৰ ওচৰতো সেই অকণমানি কইন আছে, তেতিয়া সেই কইনটো আপুনি ডনেট কৰিব পাৰে ইয়াত। কিবা এটা এমাউণ্ট দিব, কাৰণ আমাৰ লগৰ এই ওখটো তাৰ দেউতাকে কৰিছিলে, কিন্তু তাৰ নামহে নাই এতিয়া। আৰু তাহাঁতক কিবা এটা দিছিলে বোলে এমাউণ্ট এটা। ব'লা এতিয়া আহিছোঁ ইয়াতে কিবা এটা খাই ল'বলৈ। আৰু ইয়াত দোকান খুলিবলৈ চাগে ভালমান ছিকিউৰিটি লয়, কাৰণ ইয়াত এতিয়ালৈকে কোনেও খোলা নাই। চব সেইবোৰ ৰুম আছে, খুলিব পাৰে। তো ইয়াতে চাই লওঁ কি কি খাব পাৰি, তাৰপিছতে খাই লওঁ। তলৰ দোকানখনত আমি আইচক্ৰীম এটা বাতি চবেই খাই ল'লোঁ, আৰু ইয়াৰ পিছতে আমি ওপৰলৈ যাম। আমি আহিলোঁ ওপৰত থকা ৰেষ্টুৰেণ্টখনলৈ, যিখনৰ নাম হৈছে জুইশাল। আৰু ইয়াতে এতিয়া খাই লওঁ কিবা এটা, কিন্তু ইয়াত এতিয়া বিচাৰি ফুৰিছোঁ, ইয়াৰ মেনুখন ইয়াত নাই।
কেছ কাউণ্টাৰৰ পৰা সেইখন আনি লওঁ, তাৰপিছতে খাম আৰু তাতে আমাৰ খোৱা বোৱা হৈ গ'ল আৰু এতিয়া আমাৰ যাবৰো লাহে লাহে সময় হৈছে। আৰু এইটো ছাইডতে যোনটো পুখুৰী আছে য'ত ব'টিং কৰে, তাত আগতে কেইদিনমান আগতে ইয়াতে এখন ব্ৰিজ আছিলে ইপাৰৰ পৰা সিপাৰলৈ আহিব পৰা, সেইখন এতিয়া বৰ্তমান আঁতৰাই দিলে। আৰু এইখিনি হ'ল এডমিনিষ্ট্ৰেটিভ বিল্ডিংখিনি। ইয়াতে একেলগে 3-4টা বিল্ডিং আছে আৰু বিল্ডিংবোৰৰ আৰ্কিটেকচাৰ বিৰাটেই ধুনীয়া। আৰু আপোনালোকক ইয়ালৈ আহিবলৈও মই কেইদিনমান দেৰিকৈহে ছাজেষ্ট কৰিম, কিয়নো ইয়াত কনষ্ট্ৰাকশ্যন চলি আছে, যাৰ কাৰণে কিছু পাৰ্ট বিল্ডিঙৰ বন্ধ কৰি থৈ দিছে। এতিয়া সেই তাৰপৰা ওলাই আহিলোঁ, তাৰপিছতে কাজিৰঙা ইউনিভাৰ্চিটি গ'লোঁ চুকাফাৰ পৰা ওলাই। তাৰপিছতে এতিয়া আহিছোঁ আমি এইখন ব্ৰেক টাইম, দেখিব নাই জানো, নাই দেখে। তাৰপৰা লগৰকেইটা তাত গ'ল, অৰ্ডাৰ দিছে, এতিয়া তাকে খাই লওঁ। আৰু আজি ব্লগটো ইমানেই আছিলে। বাই বাই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ছাবস্ক্ৰাইব কৰি ল'ব আকৌ নতুন ভিডিঅ'ৰ কাৰণে। বাই।